Hey guys, welcome to my new vlog. আৰু আজি যাই আছো দেখাবলৈ আপোনালোক আকৌ এবাৰ শুৱালকুছিত বস্ত্ৰ উদ্যান এখন আছে তো জানেই তো এবাৰ ৰিজৰ্টখনতো যাম ঘুমাম তো ৰিজৰ্টখনতো আপোনালোক দেখাম কিন্তু এইটো নহয় নেক্সট ভিডিঅ' আহি আছে আৰু আজি যাই আছো এনে বস্ত্ৰ উদ্যানখনলৈ তো বস্ত্ৰ উদ্যানখনতো জানেই শুৱালকুছিত এখন বস্ত্ৰ উদ্যান আছে তো সেইখন বস্ত্ৰ উদ্যানলৈ যাম আপোনালোকক সেই বস্ত্ৰ উদ্যানখন দেখাম যদি আপোনালোকে চেনেলটোত নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা ন'টিফিকেশ্যন বেলটো অলপ প্ৰেছ কৰক কাৰণ মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকে সবচে প্ৰথমত পাবৰ কাৰণে আৰু লাইক কৰি দিব তো বলক যাওঁ আপোনালোক দেখাই আছোঁ ভিডিঅ'ত শেষলৈকে চাই থাকিব তো বলক এইখনে হ'ল শুৱালকুছি গেট পাই গ'লোঁ আৰু এইখন আছে কাষত বস্ত্ৰ উদ্যান দেখাই আছোঁ চাই থাকক এইখনে আৰু বস্ত্ৰ উদ্যান তো এইখনকে দেখাম বুলি ভাবিছোঁ আজি বলক যাওঁ এই বস্ত্ৰ উদ্যানৰ ভিতৰত সোমাই লগ দেখিব আপোনালোকে এই চাৰিটা চলি মাৰ্বল খেলি আছে এনেকৈ গাইজ মূৰ্তি সাজি দিয়া হৈছে ইয়াতে ভাল লাগিছে গাইজ এইখনে হ'ল বস্ত্ৰ উদ্যান য'ত শুৱালকুছিত আছে আপোনালোকে আহিব পাৰে ইয়াত আহিব এদিন তো ইও আহিছে ইয়াৰ নাম ব্ৰুট মানে নব জানেইতো ইয়াক চিনি পায় এইবিলাক গছ গছনি চাক না প্লাষ্টিকৰে নেকি এছ প্লাষ্টিক ভাল লাগছে তো গম নাপাওঁ আৰু প্লাষ্টিক না অৰিজিনেল গছে এই আৰু গাইজ বুম পাৰ্ক দেখাই আছোঁ চাইড কমেণ্ট ছেকশ্যনত ক'ব গছডাল প্লাষ্টিক নে কি মই বুজি পোৱা নাই গাইজ প্লাষ্টিক আনিব লাগে গছ আনিব লাগে তো ক'ব তো গাইজ এইফালৰ পৰা আহি দেখিলোঁ গাইজ ইয়াতে গাইজ দুটা কুকুৰৰ মূৰ্তি তো গাইজ চাক না গাইজ এই কুকুৰে গাইছে এই দুটা চাক না গাইজ কুকুৰ দুটা বঢ়িয়াকৈ আছে তো এনেকৈ গাইজ মূৰ্তি আৰু তাতে গৰু আৰু গাইজ এইবিলাক গাইজ খেলা সৰু ল'ৰা ছোৱালীৰ খেলা বস্তু এইবিলাক গাইজ থোৱাইছে এনেকৈ আৰু এই দুটা গাইজ গৰু চাক এই দুটা গাইজ গৰুৰ মূৰ্তি এটা হোৱাইছে আৰু গাইজ এফালে দেখিব ককা আইতা দুটাই গাইজ কি বঢ়িয়াকৈ গাইজ তামোল খাই থকা এনেকৈ গাইজ এটা মূৰ্তি বনাইছে চাওক না গাইজ এনেকুৱা মূৰ্তি মজা গাইজ তাতে দেখিব এই গাইজ ছোৱালীজনীয়ে ইয়াতে দুটা হাত ধৰি আছে কিন্তু ধৰিব পৰা নাই মূৰ্তিত দেখাইছে সেইকাৰণে গাইজ মুখখন মেলি আছে আৰু এফালে গাইজ দেখিব সেই দুটা ল'ৰা সেইফালে দুটা ল'ৰা গাইজ মাছ কিবা কৰিছে সেইটো হাতত মাছ মানে এই পুখুৰীটোৰ পৰা গাইজ মাছ উঠাই আছে আৰু সেনে লাগিছে গাইজ মূৰ্তি দুটাত তো গাইজ ভিতৰে বোলে কিবা এটা বস্তু আছে ভাল লগা ভাল বস্তু চাওঁ হওক বলক দেখাইছোঁ সোমাই যোৱাৰ লগ দেখিব এডাল গছ আৰু এই গছডাল গাইজ নিজে বনোৱা গছ হাতেৰে বনোৱা গছ আৰু গাইজ এইফালে চালে দেখিব ইয়াতে গাইজ কিবা লেখাই আছে তো এইবিলাক গাইজ আপোনালোকে পঢ়ি ল'ব আমাৰ শুৱালকুছি ভৱনবিলাক পঢ়ি ল'ব আপোনালোকে যদি চাব ইচ্ছা কৰে আৰু গাইজ এইফালে দেখিব এনেকৈ গাইজ বহুতবিলাক গাইজ মূৰ্তি বনোৱা আছে আপোনালোকক দেখামতো গান লগাই দিছোঁ আপোনালোকে চাই যাওক একফালৰ পৰা মূৰ্তিবিলাক सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल टकर न कर সিহঁতে চাওক গাইছে এইটো গাইছে অৰিজিনেল মানুহ পায় है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर তো গাইজ এইখনেই হ'ল শুৱালকুছিৰ বস্ত্ৰ উদ্যান আপোনালোক ৰিভিউ দিলোঁ আৰু আজি যদি এই ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি থৈ দিব তো আজি ভিডিঅ'ত এইখিনি লগ পাম এটা নতুন ভিডিঅ'তে তেতিয়ালৈকে বাই বাই আৰু ৰিজৰ্টখনতো আহিলোঁ বাৰু গাইজ ৰিজৰ্ট নেদেখাও গাইজ নেক্সট ভিডিঅ' নাই ৰিজৰ্টৰ কাৰণ গাইজ ৰিজৰ্ট দেখাই থৈ দিছোঁ ৰিজৰ্টৰ গাইজ এইখনে গেট তাৰমানে গাইজ মই ৰিজৰ্টৰ ভিতৰত গেটখন দেখা নাছিলোঁ সেইবাবে গাইজ গেটখন দেখাই দিলোঁ চাই থাকক